ল'ব লাগে আজিকালি সাধাৰণতে এটা প্ৰয়োজনীয় বিশেষকৈ ল'ৰাখিনিৰ ক্ষেত্ৰত কৈছোঁ যদি তোমাৰ দেউতাই পইচা দিব পাৰে বাইক এখন লোৱা আপত্তি নাই যদি তোমাৰ মায়ে পইচা দিব পাৰে বাইক এখন লোৱা আপত্তি নাই কিন্তু বন্ধনৰ লোন আনি মা দেউতা কষ্ট দি বাইকখন দি যদি বাইকখন চলাই ফুৰিছা সেইটো কয় শ্ব' অফ কৰা সেইটো নকৰিবা কিয় নকৰিবা মই কৈছো নহয় এইখিনি জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় সেই যে দিনত তুমি বাইকখন চলাই শ্ব' অফ কৰি গলা ৰাতি যেতিয়া ঘৰত বিচনাত শুবা আনক নহলেও তুমি নিজৰ মনত কষ্ট পাবা যে 10 তাৰিখ আহাৰ লগে লগে মোৰ মায়ে বন্ধনৰ সুতৰ পইচা দিব লাগিব তোমাৰ টোপনিত তুমি চটফটাবা গতিকে তুমি বাহিৰত যিমানে জাকজমক নেদেখুৱা কিয় তোমাৰ আত্মাই জানিব যে তুমি কামটো ভাল কৰা নাই অৰ্থাৎ তোমাৰ ৰাতি পঢ়া সময়টো ক্ষতি হলে নাই যদি তুমি সেইটো নকৰা সাইকেল চলাই নিৰ্মল হালৈ যোৱা আৰামছে যোৱা ৰাতি শুবৰ সময়ত মজা পাবা বিন্দাছ শুই থাকা পঢ়ি শুনি গতিকে মই তোমালোকক কৈছো যে শ্ব' অফ কৰিলে আমাৰ জীৱনৰ আধা সমস্যা কাৰ বাবে জন্ম হয় আমি আজিকালি শ্ব' অফ কৰিব শিকিছো নহয় তোমাক যোনে ভাল পায় তুমি যি স্বৰূপত আছা তুমি বাইক লৈ আহা তুমি খুজকাঢ়ি আহা তুমি সাইকেলে লৈ আহা সি তোমাক অন্তৰেদি সদায় ভাল পাব শ্ব' অফ এদি ভাল নাপায় এক শ্ৰেণীৰ ল'ৰা আছে বাইকখন যেতিয়া চলাই হেলমেটটো ল'ব লাগে মূৰত হেলমেটটো লৈ হাতত তাৰ পিছত প্ৰবলেমটো ক'ত হয় মানে মই শ্ব' অফ কি কৈছো যে নৰ্মেলি বাইকখন চলাই যোৱা আপত্তি নাই বাইকখন যেতিয়া চলাই যোৱা হয় চাব লাগে আগফালে কিন্তু বাইকখন চাই এইফালে মানে মানুহে ক'ৰবাত দেখছি নেকি মোক কেনেবা হেনচাম ফিল কৰি আছে মানুহবিলাকে মোক দেখি আৰু ক'ৰবাত যদি কলেজীয়া ছোৱালী দেখিছে লগে লগে স্পীড কম লাহে লাহে এইফালে চাই চাই গৈ আছে একদম বাইকখন ঢিং 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 একদম ধুনীয়াকে বিশ্বাস কৰা সেইসকলৰ বাবে কৈছো যোনে ভাবা যে মোক ছোৱালীখিনি আজি ছোৱালীখিনি ইয়াতে আছে মনৰ কথা মই পাতি কৈ দিম যোনে ভাবা যে মোৰ বাইকখন দেখি সব ছোৱালী ইমপ্ৰেছ হৈ গৈছে বিশ্বাস কৰা ছোৱালীবিলাকে মনে মনে প্ৰায়খিনিয়ে ভাবে বেটা লেভেল দিবা আইছা ਉਸ ਕਾਲਜ ਨੂੰ ਸੱਜਦਾ